Hey guys, নমস্কাৰ মোৰ পুনম দাসমণিৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। আজি আমি ক'ত আহিছো? নৰ্থ গুৱাহাটী। যাৱাৰ অলপমান বেপাৰ বাণিজ্য কৰিবৰ কাৰণে একদম ৰ'দত ইলেক্ট্ৰল গুলি হ'লেও খাই হ'লেও যাৱাৰ অলপ এনাৰ্জি লৈ কিনে তো বলক এতিয়া আমি জাহাজ পোৱা নাই আৰু কি কৰোঁ ভাবি আছোঁ। সাঁতুৰিয়ে যাওঁ নেকি? সাঁতুৰিব পাৰা না? ইফালে খোজকাঢ়ি যাম। বল খোজকাঢ়ি যাওঁ দে বল ভালতো ইফালে যাব লাগিব। বলক ভিডিঅ'টি আপোনালোকে চাই বলক অকণমানো স্কিপ নকৰাকৈ। মোটা গুঠা আমি এতিয়া টিকেট কাটি ল'লোঁ 5 টকীয়া টিকেট। এনে ইয়াৰ পৰা লগত বৰ্তমান মানে হেৰি বৰ্তমান আমি ভিক্ষাৰী অলপ মানি প্ৰব্লেম আমাৰ পইচাৰ বহুত অসুবিধা। মানে একলাই নৰোঁ আৰু মানে অকলে নোৱাৰোঁ অলপ কোনোবা লগত মানে জোতা পিন্ধে মানি প্লেনেটটো হয় না? এয়া আমি ইয়াতে কচমেটিকৰ দোকানত সোমালোঁ। তাৰ নেইল এক্সটেনশ্যনৰ বস্তু কিবা কিবি লগা হৈছে সেইবোৰ নিবলৈ আহিছিলে। গাইজ আমাৰ মেকআপ আৰ্টিষ্ট এতিয়া কি হ'ব? নেইল আৰ্টিষ্ট নেকি? নেইল আৰ্টিষ্ট বুলি কয় না? নেইলছৰ বস্তু নাপালোঁ বৰ্তমান। অলপ 50 পালি নেকি? 50 পালোঁ। বাকী গোটেইখিনি পোৱা নাই। এতিয়া নেইল আৰ্টিষ্ট হ'ব আৰু মই এনেকৈ জ্বালা কালা কৰি মাৰিছে ৰ'দত। একো নাই, মডেলক দৰকাৰ হয় না কেতিয়াবা। মই এইবিলাক কৰাত নাই দেই গাইজ। পিছতে পস্তাবিলে পাপ লাগব একদম। মই একদম ঠাণ্ডা কিবা ঠাণ্ডা গলটো খোৱালোঁ, মোক ইলেক্ট্ৰল খোৱালে, তাৰপিছত এতিয়া গোলা খাম, তাৰপিছত লাষ্ট ফ্ৰাইড ৰাইচ খাম। তাই চিকেন নাখায় বাৰু, তাইক ভেজ খুৱাম। তোৰ পইচা কমাতে হ'ব ৰ, এতিয়া মই ভেজ খাম কাৰণে। য়েছ, সেইকাৰণে লৈছোঁ ভেজ খোৱা মানুহ। কৃষ্ণ কৰিব ভগৱান ৰ অলপ ব্ৰাইটনেছটো কম দিয়ে দিবি। মানুহ পাগল বুলি ভাবিছোঁ মোক ফোনটো এনেকৈ লৈ যায়। মইনাই গোলা খাই আছে। গোলা খোৱা, পানী বটল গলত বোলে ঠাণ্ডা লাগিছে এতিয়া গোলা খাই দিওঁ। হে প্ৰভু, ফ্লাছ মাৰিব লগা হৈছে না চাইকিয়া। আমি এতিয়া ক'ত যাম? মোৰ ভৰিখন বিষ হ'ল, ভৰি বিষত টেবলেট খালোঁ। টেবলেট খাই এতিয়া বৰ্তমান ঘৰমুৱা আহোঁতে ফ্ৰেছ এতিয়া বৰ্তমান একদম ৰিফ্ৰেছমেণ্ট নোহোৱা হৈ গ'ল। একদম তেল আনব গৈছে। ফুল গুলাব কা বাতে হ্যায়। গাইজ খুচুৰা পইচা আছে নেকি? 2 টকা 3 টকা আছে যদি ৰাইজ দিয়কচোন। গান গাব নাজানো দেই, এনেই কিবা কিবি বকি আছে মুখেৰে। দিনটো জ্বালাটো দিয়াৰ কাৰণে ধন্যবাদ। এতিয়া আমি ৰাস্তাটো পাৰ হওঁ 4:45। তন্ত্ৰ মন্ত্ৰ কিবা লওঁ নেকি? এনেও দেখোন মোৰ ৰাহু কেতু শনি চব লাগি আছে। কি লাগে কলাবাইৰ পৰা আমি এতিয়া জাহাজ ঘাট পাই গ'লোঁ। কেইটাত যাব? 4:45 যাব। তে আমি যাওঁ। বহুত বেছি ভাগৰ লাগিছে, পূৰা গৰমত টায়াৰ্ড হৈ গৈছোঁ, মানে কি ক'ম আৰু। বাৰু আজিলৈ এৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টাটা।